নপৰিবি নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ভিজিট ব্লগছ নামৰ চেনেলটোলৈ। আজি আমি যাবলৈ ওলাইছোঁ যোৰহাটৰ পৰা বকতা যোন জেগা আপোনাৰ শিৱসাগৰ পাৰ হৈ আছে, তালৈ যাবলৈ ওলাইছোঁ। এয়া বসন্তী আৰু কিসমত একেলগে ৰখি আছে। এয়া আমি তিনিআলি আহি পাইছোঁ গেটৰ মুখত। বৰ্তমান এইফালেদি আমাৰ সোমাই গৈ ঘৰ আছে। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো এইখিনিতে ৰৈছোঁ অকণমান, বোলো ভিডিঅ'টো আৰম্ভ ইয়াতে কৰি দিওঁ। তো ব'লক ভিডিঅ'টো পালে আগবাঢ়োঁ। বকতা মানে ফুৰিবলৈকে যাম, বাখৰ বেঙেনা গছ চাবলৈ যাম বৰ্তমান। তো আৰু আমাৰ লগত যাবলৈ আৰু কেইজনমান ৰখি আছে, আগত ৰখি আছে, কল্যাণী হাইস্কুলৰ ওচৰত ৰখি আছে তেওঁলোক। তো ব'লক তেওঁলোকৰ ওচৰলৈ যাওঁ, তাৰপৰা একেলগে যাত্ৰাটো কণ্টিনিউ কৰোঁ। ব'লক অকল এয়া শিৱ মন্দিৰৰ ওচৰ পাইছোঁহি আমি বৰ্তমান। এয়া কৃষ্ণ তো খুৰীয়া আগত ৰখি আছে, শচীন দা আৰু ত্ৰিবাশিষ, আৰু লগত ইজন কোন আছে এই দুজন মই চিনি পোৱা নাই। তো ব'লক ওচৰ পাই লৈ পেলাই চিনি পাম। ব'লক ৰাইডাৰ নমস্কাৰ। এয়া শচীন দা ৰখি আছে, ত্ৰিবাশিষ ৰখি আছে, আৰু এইজন বাকী চিনি পোৱা নাই। ব'লক তেওঁ ইণ্ট্ৰ'টো কৰি লওঁ। ঐ নপৰিবি। ব'লা কেনেকৈ গৈছে তো ব'লা। তোমাৰ নামটো চিনি নাপালা? হিমাংশু। কোন জেগা? অঁ শিৱসাগৰ। আজি মানে তুমি তাত থাকি দিবা? এতিয়া তাত থাকি দিবা আকৌ। ব'লা বন্ধুসকল, এতিয়া আমি পাইছোঁ কেন্দুগুৰি বাইপাছ। তো ইয়াত ৰখি আছে লগৰজন, এজন আমাতকৈ ডাঙৰেই হ'ব চাগে, ৰখি আছে। নামটো কি আছিলে পাহৰিলোঁ। এতিয়া আমি কেন্দুগুৰি বাইপাছ পালোহি বৰ্তমান। এয়া আমি ৰখিছোঁ গোটেইখিনি, এয়া চব ৰেডি আছে। চব কৰি আছে হেৰি পাইছে, কাপোৰ সলাই আছে। এয়া ব'লক ত্ৰিবাশিষ, এজন শিৱসাগৰলৈকে যাব আমাৰ লগত। শচীন দা, ৰাস্তা বেছিয়ে ভাল। ৰাস্তা দুৰ্গতি দেখিবলৈ পাইছে। জগদুৱাৰ পালোহি, তিয়ক জগদুৱাৰ। আৰু অলপমান দূৰ গৈ লৈ পেলাই আমি চাহ খাম এনেকৈ গোটেইকেইজন মিলি। দুজন আগত গৈ আছে আৰু তিনিজন বেকত আহি আছে। ইয়াত ত্ৰিবাশিষ আগত, ত্ৰিবাশিষ মেইন মানুহ ইয়াৰ গোটেই গ্ৰুপটোৰ। বেকত শচীন দা আছে। তো এয়া জগদুৱাৰ পাইছোঁহি বৰ্তমান, জগদুৱাৰতে আছোঁ। তো ব'লক চাহ খামগৈ আগত। আজি মানে বহুত বেছি জোৰ, কাৰণ আজি আমি এনেই 2-3টা হওঁ, কিন্তু আজি 6টা আহিছোঁ। আগত 2টা, বেকত 4টা। মানে ক'ব লাগিব কিমান জোৰ লাগিছে। ওৱান লাইফ এনে ত্ৰিবাশিষ আজি কিবা ক'বা নে? ওৱান লাইফ বুলিয়ে ক'ম আৰু। ওৱান লাইফ বুলি কৈ দিয়া। ওৱান লাইফ চাইং হাফলুটিং পালোহি। তাৰপৰা এয়া আমাৰ লেখীয়া আৰু মানে ৰাইডাৰ আহিছে,
যিহেতু চাইকেল লৈ আহিছে তেওঁলোক। দাদা কি হ'ল? অঁ গিয়াৰ বক্স ভাগিলে এওঁলোকৰ। খুলি দিয়া এইটো খুলি দিয়া। তোমালোকৰ টুল বক্স আছে নেকি? আমাৰ টুল বক্স আছে নি শচীন দাক সোধা হ'লে ইমানচোৱে পাৰ্থ বাকৰখনৰ হেণ্ডেলডাল অকণমান বেকা হ'ল, তাকে একেলগতে ভাইটিহঁতৰ লগতে ঠিক কৰি লওঁ বুলি ভাবিলোঁ। তেওঁলোকে ইয়াৰ গিয়াৰ বক্স দি আছে। মই এনেকৈ ধৰিলে এনেকুৱাকৈ আহিছে, হেণ্ডেল এনেকুৱা হৈ আহিছে। মই মানুহ এনেকৈ শুনি শুনি গৈছোঁ প্ৰথমবাৰৰ বাবে আহি কেনেকুৱা লাগিছে। গিয়াৰ বক্সটো মানে ভাগি গ'ল, তাৰপৰা আমাৰ সেয়া পাৰ্থৰ হেণ্ডেল বেকা হ'ল। তাৰপৰা হেণ্ডেলডাল চিধা কৰি এতিয়া বৰ্তমান আকৌ আমাৰ যাবলৈ ওলাইছোঁ। শচীন দা তাত লাগিয়ে আছে, তেওঁ মানে অকণমান হেল্প কৰি দিছে, যিহেতু আমাৰ সৈতে একেই দিয়কচোন। আমিও এনেকৈ আহিলে হয়তো আমাৰো কেতিয়াবা এনেকুৱা বিপদ হ'ব পাৰে, সেইকাৰণে চবকে সহায় কৰিব লাগে। আৰু এতিয়া আমি যাম আৰু এয়া নপৰিবি। আমি এয়া যাবলৈ লৈছোঁ। এয়া হিমাংশু আৰু তিবাশিষ ৰখি আছে। তিবাশিষ মোবাইলত বিজি। তিবাশিষ জয় গুৰু শংকৰ, আমাৰ গুৰু শংকৰ। হেল্ল' দোস্ত, ৱেলকাম টু মাই আজি যদিকে নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো চাৰা কাপৰাইজ কৰি দিব আৰু লগতে থকা টিলিঙাটো ঢুটুলুং 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 ঢুটুলুংকৈ আৰু এইখিনিতে আমি এটা কথা ক'বলৈ আমি গৈ আছোঁ আজি বাখৰ বেঙেনা। আৰু বাখৰ বেঙেনা হৈছে আপোনাৰ বহুত পুৰণা গছ, ৰজাদিনী। আৰু আমি মনে মনে কৈছোঁ দেই, আমি অকণমান চিঙিমগৈ বাৰু এইবোৰ বেঙেনা চেঙেনাটো দি, আপোনালোকে বেয়া নাপাব আকৌ দি। আৰু এতিয়া এইটো আপুনি হেৰি কৰি নিদিব, আপুনি এই পাব্লিচিটি কৰি নিদিব, চুৰ কৰিম হয় নাই? অ' কি কোৱা বন্ধু? সেইটোৱে ৰাম ৰাম পে 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 নিনুৱে আহিছে মাৰিলো। হ'ব দিয়ক, তেন্তে পিছত আকৌ মই দেখাই আছোঁ আপোনালোকে মোৰ চেনেলটো চাৰা কাপৰাইজ কৰি দিব। তেন্তে আমি যাত্ৰা কৰোঁ। কি আছিলে? বাখৰ বেঙেনা। বাখৰ বেঙেনা লৈ। হ'ব দিয়ক, বাই বাই। এই পৰিৱেশটো চেক কৰক এবাৰ সকলোৱে। কি ধুনীয়া লাগিছে, কি ধুনীয়া লাগিছে পৰিৱেশটো, আপোনালোকে চাওক। ইয়াত তিবাশিষ কেনে গুলি জেং জেং জেং। এয়া আকৌ এয়া বান্দৰ এটা ওপৰত থিয় আছে, পিলাৰৰ ওপৰত। এয়া শচীন দা ব্লগত বিজি। কি ধুনীয়া লাগিছে, কি জেগা বুলি কয়? মজা লাগিছে জেগাটো। এইফালেদি বাখৰ বেঙেনা যোৱা ৰাস্তাটো এইটো। এইফালেদি আমি এইফালে যাব লাগিব, প্ৰায় আৰু 7-8 কিলোমিটাৰমান আছে। তো ব'লক আগোৱা। পাই গ'লো, ফাইনেলি আহি পাই গ'লো বাখৰ বেঙেনা গছ। ফাইনেলি কেনেকুৱা লাগিছে? নকওঁ, বুজাব নোৱাৰি মানে, বুজাব নাই, ভাষা নাইকিয়া মানে। মজা লাগিছে, কি ধুনীয়া পৰিৱেশ। এতিয়া সোমাম কিনি পাই গ'লো। চকৰি খেলি আহিছোঁ। এয়া এইজোপাই সেই বাখৰ বেঙেনা গছজোপা, তেওঁ চাইনবৰ্ডহে। এইজোপা আপোনালোকে দেখিবলৈ পাইছে। এয়া কি ধুনীয়া লাগিছে, আপোনালোকে চাওক এবাৰ। প্ৰায় 585 বছৰ পুৰণা হয় এইজোপা গছ। বিজি আছে একদম, ফটোশ্বুট ভিডিঅ' শ্বুট বা সৈজনটোতে আমাৰ ভিডিঅ' দি লাগি আছে। ভিডিঅ'ত এজন পাৰ্থ ৰখি আছে। এয়া ইনষ্টাত লাইভ আহি আছে।
আৰু এইজনে মোবাইলত ফটো চেক কৰি আছে। তো এয়া মোৰ বেগফালে আছে এজোপা বাখৰ বেঙেনা গছ এজোপাই। তো যোন আহিব বিচাৰি আছে সকলো আহিব পৰা, গছে পাত সলাই আছে এতিয়া বৰ্তমান, যিহেতু বহাগৰ বিহু আহি আছে ন, সেইকাৰণে তো আহিব পৰা। এতিয়া বেছি ধুনীয়া লাগিব যিহেতু পাত নতুন ওলাব। কি ধুনীয়া। তো বন্ধুসকল, আমি যিহেতু বাখৰ বেঙেনা গছজোপাৰ কাষতে আছিলোঁ, তো সেই তাৰ ফ্ৰণ্টতে মানে তাৰ মুখৰ আগতে আমি দেখিবলৈ পালোঁ সাতডলীয়া ঔ গছলৈ। এইফালেদি যাব লাগে। তো ব'লকচোন যাওঁ, ক'তনো আছে সাতডলীয়া ঔ গছ, আমি চাই আহোঁ এবাৰ। ব'লা চাই আহোঁ ক'ত আছে। মানে ঔ গছ ক'ত আছে। ফাইনেলি আহি আকৌ পাই গ'লোহি আমি ঔ গছ, সাতডলীয়া ঔ গছ। আপোনালোকে নিজে গণি চাই ল'ব পাৰে ইয়াত সাতডাল আছেনে। এজোপা এজোপা ঔ গছ হয়, চাই লওক আপোনাক মই গণি দিছোঁ। 1 2 3 4 5 6 আৰু সেইফালে এডাল আছে 7। এইডাল 7ডাল। কি ধুনীয়া কথা আচলতে। সাতডলীয়া ঔ গছ আজিলৈকে আমিও দেখা নাই, আজি প্ৰথমবাৰৰ বাবে এয়া দেখিবলৈ পাইছোঁ। যিহেতু সৰু হৈ আছে, ডাঙৰ হোৱা নাই এতিয়ালৈকে, হ'ব আৰু। এইজন তাতে ৰখিলে, ব'লক ইয়াত বেছি পলম নকৰোঁ, গৈ থাকোঁ। আপোনালোকে চিনি পায়নি আমি সাতডলীয়া ঔ গছৰ পৰা আহি থাকোঁতে এইটো কি বস্তু, কাঠফুলা হয় বুলি ভাবিছোঁ, কিন্তু কাঠফুলাই হয় চাগে। ধুনীয়া লাগিছে বস্তুটো, গোটেই সৰ্প ফেনাখনেই বুলি ক'ব লাগিব ওপৰ ফালৰ পৰা চালে। সেইটো কি বস্তু হয় আপোনালোকে এবাৰ জনাবচোন। এইটো মানে চিনি পোৱা নাই আমি। কাঠফুলা হয় বাৰু, কিন্তু তেনেকুৱা আকৃতি লৈ আছে, মানে ধুনীয়া লাগিছে। সেইটো বহুত ধুনীয়া লাগিছে। ইয়াত নামঘৰ হয়। ব'লক, বৰষুণো আহিছে, বতৰো বেয়া, তো বেছি দেৰি কৰি নাথাকোঁ আমি। ইয়াৰ পৰা আমি সোনকালে ওলাওঁ আকৌ, কাৰণ যোৰহাটও যাবগৈ লাগিব আমি। ব'লক, আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, সেইটো বহুত জৰুৰী হয় কাৰণ। তো জয় আই অসম।